নিৰ্বাচনটো চৰকাৰী পক্ষকে দিব মানে মোৰ মতেতো গণেশ কছাৰী ডাঙৰীয়া বা অন্যান্য যিবিলাক প্ৰাৰ্থী উঠিছে তেওঁলোকে তামোলপুৰত উঠিবই নালাগিছিলে এইটো এটা বাই ইলেকশ্যন গতিকে বাই ইলেকশ্যনটোত ৰাইজে উন্নয়নহে বিচাৰে এইটোৰ কাৰণে মোৰ দলে যি কৰে আৰু দলে আজি স্পীকাৰ দিছে মই সন্তুষ্ট কছাৰী ডাঙৰীয়াৰ আগতেও নাই পিছতো নাই আৰু এইবাৰ গণেশ কছাৰী সেইকাৰণে টেক্স নহ'লে চৰকাৰ চলিব নোৱাৰে আজি তেলৰ ওপৰত যিটো টেক্স কিবা কিবি মিলাই ফালে সেইটো ৰেট হৈছে সেইটো চাউলটো তেওঁলোকতো কাটাৰ পাৰ্মিশ্যনটো দিয়া নাই গভৰ্ণমেণ্ট আছে যে কেৰিঙৰ পৰা আৰম্ভ কৰি সব হেৰাল কর কৰিছে যে আপুনি অন্য ভয় খাইছে ভয় খাই দিনে নিশে তামোলপুৰ সমষ্টিত বহাৰ পাতি আছে আৰু যাৰ বিনিময়ত আপোনাৰ টোপনিও ক্ষতি হৈ আছে তেনেকুৱা এটা অভিযোগ কৰিছে কি ক'ব নাই নাই তেনেকুৱা একো হোৱা নাই তামোলপুৰ সমষ্টিৰ এটা বাই ইলেকশ্যন হৈ আছে গতিকে বাই ইলেকশ্যন মানে হোৱাৰ ক্ষেত্ৰত মানে কেণ্ডিডেটবিলাকে অভিযোগ প্ৰতি অভিযোগ আৰু বিভিন্ন পাৰ্টিবিলাকে তেনেকুৱা কথা কয়ে আৰু মই সেইটো কণ্টিনিউ পূজা চলি আছে লক্ষী পূজা চলি আছে আৰু সেইটো এটা বাইক ইলেকশ্যনৰ ঢৌ পূজা হ'লেও ইলেকশ্যনৰে কথা তামোলপুৰ সমষ্টিত চলি আছে তো মই তামোলপুৰ সমষ্টিক আপোনাৰ কি কয় ভোটাৰ হয় গতিকে ভোটাৰ হিচাপে মোৰ লগতো তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত মত বিনিময়বিলাক চলি থাকে চবে কথা পাতি কিন্তু মইতো স্পীকাৰ হোৱা হেতুকে কোনো কেম্পেইন কৰিব নোৱাৰোঁ গতিকে মোৰ কথাটো হ'ল কি আজি যিবিলাক পাৰ্টি তেওঁলোকেতো লাগি আছে কিন্তু ময়ো ভোটাৰ হিচাপে ময়ো বিচাৰোঁ যে ইয়াত মানে কি কয় এই ভোটৰ ক্ষেত্ৰত এজ এ ভোটাৰ হিচাপে মোৰ বিচাৰটো মোৰ চিন্তাধাৰাটো মই নিজৰ মতে ল'ম আৰু নিজৰ মতে মই ব্যক্ত কৰিম কোনোবা যদি মোৰ লগত কথা পাতে বা বিভিন্ন ধৰণৰ কথা সেইটো চলি থাকিব তাত ভয়ৰ কিবাৰ কোনো কথা নাই ভয়টো একোই নাই যে নিৰ্বাচনটোতো চৰকাৰী পক্ষকে দিব মানে আপোনাৰ জলেন দৈমাৰীকে দিব কাৰণ তামোলপুৰৰ ৰাইজে আজিৰ নিচিনাকৈ মানে যিটো সমগ্ৰ তামোলপুৰ অঞ্চলৰ যিটো উন্নয়ন সেই উন্নয়নৰ যিটো আভাস সেইটো আগতে পোৱা নাছিলে এতিয়া তামোলপুৰখন জিলা হ'ল তামোলপুৰত আপোনাৰ পাগলাদিয়াৰ 2খন দলং তামোলপুৰৰ মেডিকেল কলেজ আৰু তামোলপুৰৰ কচুবাৰীৰ পৰা নাওকাটা হৈ টংলালৈকে 4 লেনৰ মানে ৰাস্তা আৰু বিভিন্ন সৰু সুৰাৰ কথাটো ক'বলৈ নাযাওঁ সেইটো তামোলপুৰৰ ৰাইজৰ কাৰণে যথেষ্ট উৎপলিত মানে হোৱা এটা বিষয় আৰু ইয়াৰ পিছত তামোলপুৰ আজি নতুন ৰূপ লৈছে আৰু সেইবিলাক ৰূপায়ণ কৰিবলৈ কণ্টিনিউছলি যদি কাম কৰিব লাগে তেতিয়াহ'লে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোকক উৎসাহিত কৰিব লাগিব তামোলপুৰত কাম কৰিবলৈ গতিকে সেইটোৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো অনুৰোধ কৰিছে তামোলপুৰ ৰাইজে সেইটোৱেই ল'ব আৰু কোনোবা তামোলপুৰ অঞ্চলৰ উন্নয়নৰ লগত যাৰ সম্পৰ্ক নাই তামোলপুৰৰ প্ৰতি যাৰ মৰম নাই তামোলপুৰৰ উন্নতি হোৱাটো যিবিলাকে মানে নিবিচাৰে তেনেকুৱা মানুহে মানে উল্টা লাইনটোত মানে কাম কৰি যাব মোৰ মতেতো গণেশ কছাৰী ডাঙৰীয়া বা অন্যান্য যিবিলাক প্ৰাৰ্থী উঠিছে তেওঁলোকে তামোলপুৰত উঠিবই নালাগিছিলে চবে এক হৈ ফালে উইদাউট কণ্টেষ্টত এজনকে পঠাব লাগিছিল তেতিয়া তামোলপুৰ আৰু বেছি ভাল হ'লে হয় তো এই নিৰ্বাচনৰ নামত এজনে আনজনক অভিযোগ কৰি লিডাৰৰ যিটো মান মৰ্যাদা এই মান মৰ্যাদাবিলাক ৰাইজৰ মানে সন্মুখত এটা ম্লান হৈ গৈছে বেয়াহে হৈ গৈছে যে আমি ভৱিষ্যতত আমাৰ লিডাৰবিলাকক মানে হেৰুৱাই ল'ব খুজিছোঁ লাহে লাহে তেওঁলোকৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগে এই অভিযোগ প্ৰতি অভিযোগৰ কাৰণে এইবোৰ কমি আহি আছে গতিকে এইটো এটা বাই ইলেকশ্যন গতিকে বাই ইলেকশ্যনটোত ৰাইজে উন্নয়নহে বিচাৰে নাই মই সেইটোৰ কাৰণে কৈছোঁ চবৰে নিজৰ নিজৰ দৃষ্টিভংগী নিজৰ কাৰণে কথা ক'ব প্ৰাক্তন বিধায়ক কোনোবা আছে তেওঁ বিভিন্ন ধৰণৰ হয়তো মানে তেনেকুৱা মন্তব্য কৰিব আৰু ইয়াৰ অন্তৰালত সিহে জানে কিয় সেইবোৰ মন্তব্যটো কৰিছে কিন্তু বিশ্বজিৎ দৈমাৰী হ'ব খুজি ফালে যিটো হ'ব খুজি যিটো হ'ল না যিটো হ'ব খুজি বেলেগত মানে ক'ৰবাত কোনোবাই পাতি দিলে এই বিষয়টোৱে কোনে জানিব যিয়ে নহওক ৰাজনৈতিকভাৱে মই BPF থাকোঁতেও আজি BJP থাকোঁতে দলে মোক য'ত বহাই যিটো দায়িত্ব দিয়ে সেইটোৱে পালন কৰি আহি আছোঁ ভৱিষ্যতলৈ সেইটোৱে কৰিম কাৰণ ৰাজনীতিত নিজৰ মতে কোনো বস্তুই নহয় দলৰ মতেহে হ'ব গতিকে মই আজি স্পীকাৰ বুলি মানে কিবা কৰি আছোঁ
ভৱিষ্যতত পাৰ্টীয়ে মোক ক'ত ৰাখে সেইটোতো ময়ো নাজানো, ময়ো ক'ব নোৱাৰোঁ। গতিকে যিবিলাকে কৈ আছে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতা আছে যে তেওঁলোকে কি ধৰণৰ ক'ত কেতিয়া হ'ম বুলি খুজিছে বা কেনেকৈ তেওঁলোকে MLA হৈ গ'ল, আকৌ কিবা এটা কি হ'ব কিবা যদি আছে সেইটো তেওঁলোকৰ ব্যক্তিগত। কিন্তু ৰাজনীতি জীৱনটোত মই আজি 20 বছৰ যিটো হ'লোঁ 2001 চনৰ পৰাই মই বিধায়ক হৈ কণ্টিনিউ আছোঁ। কিন্তু আজিলৈকে মই ভাবোঁ দলে যিটো কৰে সেইটোহে হ'ব পাৰিব, দলে নকৰিলে ব্যক্তিগতভাৱে ৰাজনীতিত একো লাভ নাই। আৰু ব্যক্তিগতভাৱে যদি কিবা কৰিবলৈ যায় তেতিয়া দলৰ পৰা আঁতৰি থাকিবলগীয়া হয়, নহ'লে দলে তাক বাহিৰত আঁতৰাই ৰাখিব। গতিকে নিজৰ ইচ্ছামতে যদি কিবা কৰিব যায় তেতিয়া দল বিৰোধী বুলিও এটা আখ্যা পাব আৰু দলৰ দ্বাৰা মানে আপোনাৰ চব ক্ষেত্ৰতে মানে সদায় আইচলেট কৰি মানে থৈ যাব। গতিকে সেইটোৰ কাৰণে মোৰ দলে যি কৰে আৰু দলে আজি স্পীকাৰ দিছে মই সন্তুষ্ট আৰু স্পীকাৰ হোৱা হেতুকে যি এটা আশা দলে দিছে সেইটো মই পূৰণ কৰিবলৈ মানে যত্ন ল'ম। নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীয়ে কৈছে যে হেলিকপ্টাৰ উৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ ওৰে প্ৰচাৰ কৰা বুলি কৈছে গণেশ কছাৰী ডাঙৰীয়াক। যদি UPPL ওৰে প্ৰচাৰ কৰিলে তেতিয়াহ'লে ট্ৰেক্টৰত উঠি আহিলে আপুনি কি ক'ব? এইবিলাকতো নহয়, এতিয়া ক'বলৈ যেতিয়া একো নাই গতিকে গণেশ কছাৰী ডাঙৰীয়াই হওক বা অন্যান্য মানে কেণ্ডিডেটেই হওক তেনেকুৱা ধৰণৰ কিছুমান এনে মানুহে ভাল পোৱা লেকচাৰ দিবই। এতিয়া আপুনি কোনটোত ক'ব যে গণেশ কছাৰীয়ে কি দিব পাৰিব তামোলপুৰত? যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জিলা দিলে, যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাগলাৰ দলং, যিটো হিমন্ত বিশ্ব শৰ্মাই আজি মেডিকেল কলেজ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিটো 4 লেন ৰাস্তা যিটো কৰিবলৈ গৈ আছে। গতিকে গণেশ কছাৰী ডাঙৰীয়াটো মই উমুক দিম বুলি ক'ব নোৱাৰে, কাৰণ গণেশ কছাৰী ডাঙৰীয়াৰ আগতেও নাই পিছতো নাই। আৰু এইবাৰ গণেশ কছাৰী ডাঙৰীয়া BPF আৰু হাগ্ৰামাৰো বিৰোধিতা কৰিলে, কাৰণ হাগ্ৰামা ডাঙৰীয়াই কৈছিলে যে তামোলপুৰত তেওঁলোকে প্ৰাৰ্থিত্ব নিদিয়ে। আজিলৈকেও হাগ্ৰামা ডাঙৰীয়াই কোৱা নাই যে তামোলপুৰত মানে কাকবা ছাপৰ্ট কৰিব লাগে বুলি। আজিলৈকেও গণেশক ছাপৰ্ট কৰিব লাগে বুলিও মানে কোৱা নাই। গতিকে তেওঁৰতো যদি লগত হাগ্ৰামাও নাই তেতিয়াহ'লে গণেশ কছাৰীয়ে তামোলপুৰ সমষ্টিত কি কৰিব? আৰু যিখিনি তাৰ লগত ঘূৰিছে এইখিনিৰ ভৱিষ্যতটোও মানে গণেশ কছাৰী ডাঙৰ দায়িত্ব ল'ব নোৱাৰে। বৰঞ্চ এই ইলেকশ্যনৰ হাৰাৰ পিছত গণেশ কছাৰীয়ে যিবিলাকে কষ্ট কৰিছে তেওঁলোকে ক'ব মই আৰু ৰাজনীতিত নকৰোঁ, মোৰ তাত আৰু আহি থাকিব নালাগে। আপোনালোকে এইটো চাই থাকিলে হ'ল, যিসকলে আজি গণেশ কছাৰী ডাঙৰীয়াৰ লগত খুব কষ্ট কৰি ফালে দৌৰি আছে, ইলেকশ্যনৰ কাউণ্টিঙৰ পিছত যেতিয়া গণেশ কছাৰী হাৰি যাব গণেশ কছাৰীয়ে তেওঁলোকক ক'ব যে মই আৰু ৰাজনীতি নকৰোঁ, গতিকে আপোনালোকে আৰু আজিৰ পৰা মোৰ তাত আহিব নালাগে। এই মানুহখিনিৰো সেই অৱস্থা হ'ব, তেখেতৰ লগত ঘূৰাখিনিও। অসমৰ এটা বৰ্তমান সময় এটা বৰ্তমান হেৰি হৈ আছে যে বৰাকখনক লৈ এটা বিতৰ্ক চলি আছে। অসমৰ পৰা বৰাকখন বিভাজন কৰা বুলি এজন মানে সাহিত্যিকেও কৈছে। এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি হ'ব? নহয়, এইবিলাক বিষয়বিলাক মানে কিছুমান মানুহে তেনেকুৱা ধৰণৰ বহলভাৱে চিন্তা নকৰি এনে কিবা এটা দেখিলে কিবা এটা মন্তব্য দি দিয়ে, কিন্তু সেইবিলাক বিষয়টো ইমান সহজ নহয়। আৰু বৰাগৰ যিটো ঘটনাক লৈ পেলাই কৈ আছে, ইয়াত এটা দুটা দুষ্কৃতি মানুহৰ এটা কাৰ্য। গতিকে এজন দুজনৰ কাৰণে এটা জাতি নচলে, এটা অঞ্চল নচলে। গতিকে অসমখন যিবিলাকে কৈছে তেওঁলোকে শক্তিশালী হৈ থকাটো বিচাৰে নে নিবিচাৰে? অসমৰ গোটেই বাসিন্দা, অসমৰ নাগৰিক একেলগে হৈ পেলাই অসমখন আগবঢ়াই লৈ যাব লাগে। কিন্তু এতিয়া কোনোবা দুষ্কৃতিয়ে কিবা মানে দগ কৰিলে বা ইচ্ছাকৃতভাৱে ঘৃণনীয় কাম কৰিলে, তো সেই দুষ্কৃতিটো মা দেউতাক যদি দোষী সাব্যস্ত কৰে, তেওঁৰ আপোনাৰ জাতিটোক যদি দোষী সাব্যস্ত কৰিব খোজে আৰু অঞ্চল এটাটোকে যদি ক'ব খোজে, তেতিয়াতো অসমৰ কেতিয়াও হয়তো ভালৰ আপোনাৰ মানে নিদৰ্শন হ'ব নোৱাৰে। গতিকে মই ভাবোঁ এইবোৰ কিছুমান মানুহৰ নিজস্ব এটা সেইটো লৈ ফালে ফিলিংছ, কিন্তু সেইটো লৈ আমাৰ সমাজত কোনো তেনেকুৱা ধৰণৰ পৰিৱেশ ইয়াত সৃষ্টি নহয় আৰু ইয়াৰ দ্বাৰা অসমখনৰ মই ভাবোঁ ক্ষতি নহয়। কাৰণ যিবিলাক দুষ্কৃতিয়ে সেইটো কৰিছিলে তেওঁলোকক অলৰেডি এৰেষ্ট কৰি ফালে তেওঁলোকৰ ওপৰত বিচাৰো চলি আছে। কালি এটা আপুনি বাইট দিছিল যে মূল্যবৃদ্ধি সম্পৰ্কে আপুনি কৈছিল মদ আৰু বিড়ি চাধা এইবোৰৰ সংখ্যা দাম বঢ়াব লাগিব, গতিকে চৰকাৰৰ কিবা কৰণীয় নাথাকে নেকি? এই চৰ্চাটো ছ'চিয়েল মিডিয়াত বহুত হৈ আছে বৰ্তমান, আপোনাৰ বাইটটোত লৈ কি ক'ব? নহয়, চাওক মানে এতিয়া চাওক মূল্যবৃদ্ধি এইটোতো আমি নাকচ কৰিব নোৱাৰোঁ সময়ৰ লগে লগে। এতিয়া তেলৰ কথাটো লৈ পেলাই মানুহে যিটো কৈ আছে, তেলটো হ'ল আমাৰ কি কয় বাহিৰৰ পৰা আজি আনিবলগীয়া হয়। তো তেল গেছ এইবিলাক
তো বাহিৰাৰ যিটো মূল্য এই মূল্যটোৰ ওপৰত আমাৰ মূল্যটো নিৰ্ভৰ হ'ব গতিকে সেইটোৰ ক্ষেত্ৰত যদি সেইটো আমাৰ দৈনন্দিন জীৱনটোত অতিকৈ আৱশ্যকীয় যদি পৰে তেতিয়াহ'লে সেইটো যাহাতে আমাৰ জনসাধাৰণে ফেচ কৰিব নালাগে নাগৰিকে ফেচ কৰিব নালাগে তাৰ কাৰণে অল্টাৰনেটিভ যিটো বস্তুত আমাৰ নাগৰিকে নহ'লেও চলে এতিয়া তেল নহ'লেও আপোনালোকে এতিয়া বাইক চলাই আছে তেল নহ'লে আপোনালোকে ৰিপৰ্টাৰ হিচাপে দৌৰা দৌৰি কৰি কাম কৰিব নোৱাৰে আপোনালোকে যদি ভাবে যে লাগিলে এসাঁজ খাম কিন্তু মটৰচাইকেলত তেল থাকিব লাগিব তেতিয়াহে আমি কাম কৰিব পাৰোঁ তাৰ কাৰণে তেলৰ দামটো কমিব লাগিব যদি সেইটো হয় তেতিয়া তেলৰ যিটো মূল্যত কিনিব লাগে এইটোতো ক'বাত নহয় ক'বাত মেকআপ কৰিব লাগিব আৰু সেইকাৰণে আমাৰ দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰখনত সেইকাৰণে টেক্স নহ'লে চৰকাৰ চলিব নোৱাৰে টেক্সেহে আমাৰ ৰাস্তা বনায় টেক্সে স্কুল বনায় টেক্সে ইউনিভাৰ্চিটি বনায় টেক্সে মেডিকেল কলেজ বনায় টেক্সে দৈনন্দিন জীৱনটোত দুখীয়া মানুহক আজি যিখিনি দিছে সেইটো হ'ল চব টেক্সৰ ওপৰত গতিকে আজি তেলৰ ওপৰত যিটো টেক্স কিবা কিবি মিলাই ফালে সেইটো ৰেট হৈছে সেইটো ক'বাত নহয় ক'বাত মিলাব লাগিব নহ'লে দেশখন অৰ্থনীতিৰ ক্ষেত্ৰত পিছ পৰি যাব সেইটো সম্পৰ্কতহে মই কৈছিলোঁ যে আমাৰ জেনেৰেলি আগে পিছেও তেনেকুৱা অতি আৱশ্যকীয় বস্তুতকৈ যিটো নহ'লেও মানুহ চলে তাৰ টেক্সটো বঢ়াই দিয়া হয় আৰু তাতে মই মদৰ কথাটো চাদা বিড়িৰ কথাটো মই কৈছিলোঁ আপোনালোকে যদি প্ৰত্যেকটা বাজেটত যদি পঢ়ে ইয়াৰে টেক্সটো বঢ়াৱা হয় কাৰণ মদ নাখালেও মানুহ জীয়াই থাকে আৰু যিবিলাক মানুহে মদ খায় তেওঁলোকৰ টকা পইচা আছে গতিকে তেওঁলোকৰ পৰা এই মদৰ নামতে বিড়ি চিগাৰেটৰ নামতে টেক্সটো লোৱা হয় সেইকাৰণে যিকোনো বস্তুৰ 10% টেক্স হ'ব পাৰে 20% টেক্স হ'ব পাৰে আৰু মদটো হ'ল more than 100% যদি 50 টকা বটলৰ মদ এটা হয় মদৰ দামটো তেতিয়া সেইটো 150 টকাৰ মদ হয় 100 টকাটো টেক্স আৰু 50 টকাটো মদৰ ৰেট এইটো তোমালোকে আজিৰ পৰাই ষ্টাডি কৰিলেই হ'ল যে বিড়ি চাদাটো যদি তোমাৰ তেনেকুৱা ধৰণৰ যদি 20 টকাৰ যদি বিড়ি হয় তেতিয়াহ'লে 50 টকাৰ বিড়ি হ'ব লাগিব বা মানে কি কয় চিগাৰেট যদি হয় চাদাই যদি হয় এইবিলাকৰ দ্বাৰা মানে কি কয় আপোনাৰ টেক্সটো বেলেঞ্চত ৰাখিবলগীয়া হয় গতিকে তেলত কমাব আৰু কোনোবা ফালে বঢ়াব বাকী মইতো আৰু অৰ্থনৈতিক মানে বিজ্ঞানৰ মানুহ নহয় অৰ্থনীতিবিদো নহয় মই যিখিনি ৰাজনৈতিকভাৱে 2021 চনৰ পৰা এইবিলাক এই কথাটো মই এটা উদাহৰণ হিচাপেহে দিছোঁ যে তেনেকুৱা ধৰণৰ গভৰ্ণমেণ্টে পলিচি ল'ব লাগিব যে সেইটো ফ্ৰী দিলে আকৌ কোনোবা ফালৰ পৰা টেক্সটো ওলাই আনিব লাগিব উইদাউট টেক্স দেশখন নচলে আজি প্ৰত্যেকটা আমি যিমানেই নিচিৰ আমি যদি গভৰ্ণমেণ্টক টেক্স দিব পৰা ধনী মানুহ যদি হ'ব পৰা নাই চৰকাৰখন ধনী কেনেকৈ হ'ব গতিকে ৰাইজৰ পইচা যে আমি কৈ থাকোঁ সেইটো ৰাইজৰ পইচা আৰু সঁচাকৈ ৰাইজৰ পৰাই টেক্স আজি যদি তুমি কলগেট কিনিছা তাতেওতো তুমি 20 টকা দিছা আৰু যদি তুমি ক'ৰবাত কিবা এটা ক্ৰীম কিনিছা কলম এটাও যদি কিনিছা খাতা এটাও কিনিছা তাতেও তুমি টেক্স দিছা আৰু সেইবোৰ টেক্সৰ পৰা যি পইচা আছে সেইটোৱে দি আজি গাঁৱে গাঁৱে ৰাস্তা পদূলি হৈছে মানুহক মানে ফ্ৰী অফ কষ্ট চাউল দিছে আজি মানুহক চৰকাৰে অৰুণোদয় আঁচনি দি দুখীয়া মানুহক সেইটো দি আছে স্বচ্ছ ভাৰতৰ নামত প্ৰত্যেক মানুহকে মানে পায়খানা বনাই দিয়া তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা যে ভাৰতবৰ্ষৰ সকলো দুখীয়া মানুহ যাৰ ঘৰ নাই এওঁলোকক ঘৰ বনাই দিয়া তো সেইবোৰ হ'ল টেক্সৰ পইচা গতিকে সেইটোৰ কাৰণে মানে আজি যিটো দাম বাঢ়ি আছে তো ইয়াৰ ওপৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ব্যৱস্থা লৈ আছে প্ৰত্যেকটা ৰাজ্যৰ লগত কনচাল্ট কৰিছে আৰু মই ভাবোঁ আমাৰ অসমখনতো এই নিৰ্বাচন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত মূল্যবৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি মানে চাম বুলি কৈছে চবটো আৰু কেনেকৈ মিলাই ফালে সকাহ দিব পাৰে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত যাতে কষ্ট নহয় এই মূল্যবৃদ্ধিটোৱে ইয়াৰ এটা পলিচি লোৱাৰ কাৰণে তেখেতে অলৰেডি মানে কৈ আছে গতিকে মই ভাবোঁ কম দিনৰ ভিতৰত এইটো নিয়ন্ত্ৰণলৈ আনিব পাৰিব মানে ডাইৰেক্টলি মানুহে সেইটো ফেচ কৰিব নালাগিব স্যাৰ সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ঔবাৰীৰ সভাখনত কৈছে যে তেওঁ যিখিনি ৰেচনৰ দোকানী আছে তেওঁলোকে যদি চাউল কাটি আছে তেতিয়াহ'লে তেওঁলোকক জেললৈ প্ৰেৰণ কৰিব কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ'ল যিখিনি আমাৰ সমবায় সমিতিসমূহ এই সমবায় সমিতিসমূহৰ অভিযোগ মতে তেওঁলোকে এতিয়াও কেৰিং চাৰ্জটোৱে পোৱা নাই গভৰ্ণমেণ্টৰ ঘৰৰ পৰা বহু টকা পাবলগীয়া আছে তেনে ক্ষেত্ৰত তেওঁলোকে চাউলবোৰ কাটি থকা বুলি কয় ইয়াৰ ওপৰত কি ক'ব
নহয় ছাৰ মানে চাউলটো তেওঁলোকতো কাটাৰ পাৰ্মিশ্যনটো দিয়া নাই গভমেণ্টৰ আইনৰ নিয়মৰ মাজতহে যাব গতিকে কি কয় যিটো চাৰ্জিং লৈছে এইটো জনসাধাৰণক হাৰাশাস্তি দিয়া গতিকে যদি জনসাধাৰণে হাৰাশাস্তি বুলি ভবা নাই তেতিয়াতো আপোনাৰ কমপ্লেইন বা অবজেকশ্যনৰ কথাটো নাহে গতিকে সেইটোতো তেওঁলোকৰ কথা গতিকে তেওঁলোকৰ চৰকাৰৰ ওচৰত যাব লাগিব আজি তেওঁলোকে ক'ব লাগিব যে আমাৰ কি কয় কেৰিয়াং মানে চাৰ্জবিলাক আমি ইমান দিনৰ পৰা পোৱা নাই তো কেৰিয়াং চাৰ্জ যদি পোৱা নাই তাতেওতো কোনোবা নহয় কোনোবা বিষয়াৰ জড়িত থাকিব পাৰে গভমেণ্টৰ এটা পলিচিৰ আধাৰত হোৱা এটা আঁচনি সেই আঁচনিৰ এটা নিয়মেই আছে যে কেৰিয়াঙৰ পৰা আৰম্ভ কৰি চব হেৰাল কৰ গতিকে সেইটো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কৈছে তেনেকুৱা ধৰণৰ ওপৰত একশ্যন ল'লেহে আচল বস্তুটো উলিয়াব গতিকে চবেই অভিযোগ দিব লাগে চৰকাৰক যদি তেনেকুৱা ধৰণৰ কিবা আছে আৰু যিবিলাক কণ্ট্ৰলৰ মানুহ তেওঁলোকেও অভিযোগ দিয়ক তেওঁলোকৰ বিষয়াই আজি মুখ্যমন্ত্ৰীটো জানিব লাগিব যে তেওঁলোকৰ মানে যিটো ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ বিষয়াসকল আছে যে তেওঁলোকে কি কয় এই কথাটো মুখ্যমন্ত্ৰীক জনাব লাগিব আৰু তেওঁলোকেও তেওঁলোকৰ ওপৰত এগেইনষ্টত এটা কমপ্লেইন দিব লাগিব তেতিয়া গভমেণ্টে ইনকুৱাৰী কৰিব ইমিডিয়েট একশ্যন ল'ব আৰু তেতিয়া গোটেইখিনি সমস্যা সমাধান হৈ যাব কিন্তু তেওঁ এইটো যদি চাইলেণ্ট থাকে তেতিয়াতো হোৱা বুলি ক'ব আৰু মই শুনিছোঁ যে 20 টকাবিলাক আপোনাৰ ৰিচিপ্ট দি ফালেও ৰখা হৈছে এইটো আৰু কোনো গোপন নহয় আৰু যে যিটো আপোনালোকে কৈছে যে আমাৰ কেৰিয়াং চাৰ্জ কিবা কিবি এইটো হোৱা নাই সেইকাৰণে 20 টকা ৰিচিপ্টো দি দিছে বুজি লুকাই ৰখা নাই সেইটো সঁচা কথা কিন্তু মই কৈছোঁ ইয়াৰ মাজতে এতিয়া মই দেখিছোঁ ষ্টেজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক গতিকে তেখেতে এতিয়া ইমিডিয়েটলি কণ্ট্ৰলাৰবিলাকৰ লগত যদি বহিছে মই ভাবোঁ আপোনালোকে যদি আজি বা কালিৰ ভিতৰত সোধে নিশ্চয় ইয়াৰ ওপৰত এটা মানে কিবাটো পাই যাব মানে এতিয়ালৈকে কি হ'ল কাৰণ মুখ্যমন্ত্ৰী মই কোৱা দেখিছোঁ ছ'চিয়েল মিডিয়াত যে গোটেই কণ্ট্ৰলাৰক মাতি ফালে এই বিষয়ত কথা পাতি পেলাই শেষ কৰিব তেতিয়া কণ্ট্ৰলাৰে ডেফিনেটলি ৰঞ্জিত দাস ডাঙৰীয়াক তেওঁলোকৰ সেই কিবা নোপোৱা আপোনালোকে যে ক'লে কেৰিয়াং চাৰ্জৰ পইচা নোপোৱা কিবা নোপোৱা এইবিলাক বিষয়ত ক'ব আৰু সেই হিচাপে বিভাগীয় কৰ্তৃপক্ষক ৰঞ্জিত দাস ডাঙৰীয়াই এইটোৰ বিষয়ত মানে তেওঁ মানে কিবাটো কি কয় উত্তৰটো বিচাৰিব গতিকে ক'ত কিহৰ কাৰণে হ'ল কাৰণ এই গোটেই বস্তুটোৰ কেৰিয়াং চাৰ্জটো নিদিয়াৰ মানে সিদ্ধান্ত কোনে ল'ব পাৰে যেটো সেন্ট্ৰেল গভৰ্নমেন্টৰ এই আপোনাৰ মানে 5 টকীয়া বা বিনা পইচাৰ যিখিনি চাউল সেইটো হ'ল সেন্ট্ৰেল গভৰ্নমেন্টৰ ইয়াত গোটেইটো আছে কন্ট্ৰোলাৰৰ মানে কমিশন লিখে ইয়াত ইনক্লুড আছে গতিকে সেইটো ওলাই পৰিব কেলেংকাৰী জড়িত হৈ থাকিব পাৰে কোনটো কেৰিং চাৰ্জৰ নামত এটা বৃহৎ কেলেংকাৰী সংঘটিত ডেফিনেটলি মই কিয় কৈছোঁ যিটো মই জানো যে এই আঁচনিৰ ওপৰত আপোনাৰ কন্ট্ৰোলৰ মানে এজেণ্টবিলাকৰ কমিশনলৈকে অন্তৰ্ভুক্ত থাকে সব গতিকে হেৰাল কট বাজেটটো ভাৰত চৰকাৰে লৈ আছে হাজাৰ হাজাৰ লাখ কোটি টকা ইয়াৰ কাৰণে লৈ আছে আৰু অসম চৰকাৰো এইখিনি পইচা সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা পাই আছে আৰু যিখিনি চাউল পাব লাগে সকলোৱে যিখিনি চাউল পাব লাগে সেইখিনি নাপায় মই কৈছোঁ তাৰ মাজতো কিবা এটা আছে কিবা এটাতো থাকিব মানে দেশখনৰ কথাটো হ'ল কি প্ৰত্যেকজন ব্যক্তি পৰিয়ালৰ তাৰ কাৰণে চাউলৰ এটা জোখমাক দিয়া হৈছে কিমান ওজনৰ গতিকে সেইটোৰ ক্ষেত্ৰত কোনোবা কৈছে যে 10 জন মানুহৰ পৰিয়ালত যে 3 জনহে পাইছে 5 জনহে পাইছে 5 জনত কোনোবা 2 জনহে পাইছে গতিকে এইটোতো হ'ব নোৱাৰিছিল গতিকে বিভাগীয় কৰ্তৃপক্ষই যদি এইটো বিষয়ত মানে ব্যৱস্থা লয় ইমিডিয়েটলি গণ্ডগোল ক'ত হৈছে সেইটো ওলাই পৰিব আৰু এইটো লগে লগে ৰেগুলাৰ কৰিব পাৰিব সেইটো হ'ল গভৰ্নমেণ্ট অফ ইণ্ডিয়াৰ এছুৰেঞ্চ এইটো অসম চৰকাৰৰ নহয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেইটো এছুৰেঞ্চটো ক'বাত নহয় ক'বাত কিবা এটা হৈ থাকিব পাৰে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মঞ্চতে মন্ত্ৰী ডাঙৰীয়াক নিৰ্দেশ দিছে যে এই বিষয়ত ইমিডিয়েটলি কথা পাতিব লাগে